বৰপেটা হাউলি 62 কিলোমিটাৰ, মুকালমুৱা 10 কিলোমিটাৰ, আমিনগাঁও 30 কিলোমিটাৰ, কলিতাকুছি 7 কিলোমিটাৰ। মই উপস্থিত আছো এতিয়া আমিনগাঁৱৰ পৰা যিটো বৰপেটা বাইপাছলৈ যোৱা ৰাস্তা, ইয়াতে উপস্থিত আছো। এটা সুখৰ খবৰ আপোনালোকক জনাও যে এই সুখৰ খবৰটো প্ৰত্যেককে জনাই দিয়ক। আমাৰ এইটো ৰাস্তা যিখিনি আমিনগাঁৱৰ পৰা আপোনাৰ বৰপেটা বাইপাছলৈ আছে, এইখিনি মানুহ জানিবলৈ সুযোগ কৰি দিয়ক। আমাৰ নামনি অসমৰ মানুহখিনিক জানিবলৈ সুযোগ কৰি দিয়ক যে এই ৰাস্তাটো বহল হ'বলৈ গৈ আছে। গতিকে এই সুখবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আমি নামনি অসমৰ মানুহ, অৰ্থাৎ আমাৰ যিখিনি মুকালমুৱা, ঘগা, আপোনাৰ বৰপেটাৰ ফালৰ পৰা যিখিনি মানুহ আছো আমি, গতিকে এইখিনি সদায় এটা অভাৱ অনুভৱ কৰি আছিলে যে এই ৰাস্তাটো ঠেক হৈছে। ঠিক আছে, এটা ধুনীয়া সুন্দৰ পদক্ষেপ। এই পদক্ষেপক বিভাগীয় কৰ্তৃপক্ষক শলাগিছো, ধন্যবাদ জনাইছো। গতিকে সঁচাকৈ সুখৰ কথা এইটো যে এই ৰাস্তাটো বহল হ'বলৈ গৈ আছে, আৰু বিভাগীয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছো এনেকুৱা এটা সুন্দৰ পদক্ষেপ লোৱাৰ বাবে। কাৰণ গুৱাহাটীলৈ অহা যোৱা কৰা মানুহখিনিৰ বহুত কষ্ট হৈ আছিলে আগৰ পৰা। এইটো ৰাস্তা যেতিয়া বহল হ'ব বহুখিনি সুবিধা। স্থানীয় ৰাইজ আছে আমাৰ লগত, কেনেকুৱা অনুভৱ এই ৰাস্তাটো যে বহল হ'ল, কেনেকুৱা অনুভৱ স্থানীয় ৰাইজৰ পৰা আমি জানিম। গতিকে দাদা, এইটো ৰাস্তা যে বহল হ'ল, কেনেকুৱা মনৰ অনুভৱটো কেনেকুৱা? আমি ৰাইজে যথেষ্ট ছেটিছফাই। আমি জালুকবাৰীটো হাজো আৰু বৰক্ষেত্ৰী সমষ্টি আমি ৰাইজে খুব আনন্দিত। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কি ভাষাৰে আমি জনাম, এই ৰাস্তাটো হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ তেখেতক। কেনেকুৱা ধৰণে মানুহখিনি লাভান্বিত হ'ব এই যিটো ৰাস্তাটো বহল হ'ল? হয়, যথেষ্ট আমাৰ লাভান্বিত হ'ব। 4 লেন হ'ল মানে আমাৰ ৰাইজে অলপ ছেটিছফাই, আৰু ইনকামৰ ফালৰ পৰা আমাৰ যথেষ্ট এটা আগবাঢ়িব আমাৰ। গতিকে এয়া আছিল স্থানীয় ৰাইজৰ মন্তব্য। গতিকে নথৈ আনন্দিত স্থানীয় মানুহখিনি, যিখিনি বৰপেটাৰ পৰা আপটো আপোনাৰ জালুকবাৰীলৈ। গতিকে নথৈ আনন্দিত এইখিনি মানুহে। এই ৰাস্তাটো হোৱাৰ ফলত বহুখিনি সা সুবিধা হ'ব, যাতায়াতৰ ব্যৱস্থাই হওক, লাগিলে বেপাৰ বাণিজ্যই হওক। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আনক জানিবলৈ সুযোগ কৰি দিয়ক, যাতে আশে পাশে মানুহখিনিয়ে গম পায়। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে। ধন্যবাদ। আৰু পাপু এ টু জেডৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ এই ৰাস্তাটো বহল হোৱাৰ বাবে, ডাঙৰ হোৱাৰ বাবে, নেশ্যনেল হাইৱে হোৱাৰ বাবে। ধন্যবাদ।